Hello everyone. Education Assamor আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি ক্লাছ 10 সায়েন্সৰ পোহৰ পাঠটি আলোচনা কৰি আছিলো আৰু যোৱা ভিডিঅ'ত আমি পোহৰৰ প্ৰতিফলন পৰিঘটনাটো আৰু দাপোনৰ বিভিন্ন প্ৰকাৰসমূহৰ বিষয়ে আলোচনা কৰিছিলো। আজি আমি দাপোনসমূহত গঠন হোৱা প্ৰতিবিম্বৰ কিদৰে ৰশ্মি চিত্ৰ অংকন কৰিব পাৰি আৰু লগতে দাপোনৰ সূত্ৰ ব্যৱহাৰ কৰি কিদৰে দাপোনৰ লগত জড়িত অংকসমূহ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। তেন্তে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিসকল চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে যাতে ইয়াৰ আগৰ ভিডিঅ'টো চাই লয়, এনে কৰিলে এই ভিডিঅ'টো বুজিবলৈ সুবিধা হ'ব। লাষ্ট ক্লাছত আমি চাইছিলো যে পোহৰ ৰশ্মিসমূহৰ গতিপথবোৰ কেনেকুৱা হয়। যদি আমি ৰশ্মি চিত্ৰ একে দেখুৱাও তেন্তে কোনফালে যোৱা পোহৰ ৰশ্মিয়ে কোনফালে প্ৰতিফলনৰ পিছত কোনফালে পাৰ হৈ যায়। এতিয়া আমি চাম যে দাপোন এখনত কি কি ধৰণৰ প্ৰতিবিম্ব গঠন হ'ব পাৰে, প্ৰতিবিম্বৰ প্ৰকৃতি কেনেকুৱা, তাৰ আকাৰ কেনেকুৱা। ৰশ্মি চিত্ৰলৈ যোৱাৰ আগতে আমি এইকেইটা বস্তু জনাটো অত্যন্ত দৰকাৰ। এখন দাপোনত দুই ধৰণৰ প্ৰতিবিম্ব গঠন হ'ব পাৰে, সৎ প্ৰতিবিম্ব আৰু অসৎ প্ৰতিবিম্ব। কোনো এখন দাপোনত যেতিয়া পোহৰ ৰশ্মি আপতিত হয়, সেই পোহৰ ৰশ্মিখিনিয়ে প্ৰতিফলনৰ পিছত যদি দাপোনখনৰ সন্মুখত আহি কোনো এক বিন্দুত প্ৰকৃততে কটাকটি কৰে, তেন্তে সেই বিন্দুটোত যি প্ৰতিবিম্ব গঠন হ'ব সেই প্ৰতিবিম্বক কোৱা হয় সৎ প্ৰতিবিম্ব। অৰ্থাৎ সৎ প্ৰতিবিম্ব হ'বৰ বাবে প্ৰতিফলিত ৰশ্মিসমূহে সঁচাসঁচিকৈ কোনো এটা জেগাত কটাকটি কৰিব লাগিব। আনহাতে কিছুমান ৰশ্মি যিবোৰ প্ৰতিফলনৰ পিছত কোনো জেগাত কটাকটি নকৰে, কিন্তু যদি সেই ৰশ্মিবোৰক আমি পিছলৈ বহাই দিওঁ তেতিয়া এই ৰশ্মিবোৰে দাপোনখনৰ পিছফালৰ কোনো এক বিন্দুত কটাকটি কৰা যেন লাগে বা দাপোনখনৰ পিছফালৰ কোনো এটা বিন্দুৰ পৰা ওলাই যোৱা যেন লাগে। তেনে ঠাইত সৃষ্টি হোৱা প্ৰতিবিম্ব, সেই বিন্দুত সৃষ্টি হোৱা প্ৰতিবিম্বক অসৎ প্ৰতিবিম্ব বুলি কোৱা হয়। আনহাতে যিবোৰ প্ৰতিবিম্ব যিডাল মুখ্য অক্ষ আমি পাইছিলো, সেই মুখ্য অক্ষৰ ওপৰ ফালে গঠন হয় সেইবোৰক কোৱা হয় থিয় প্ৰতিবিম্ব, আৰু যিবোৰ মুখ্য অক্ষৰ তলৰ ফালে গঠন হয় সেইবোৰক কোৱা হয় ওলোটা প্ৰতিবিম্ব, বিবৰ্ধিত আৰু সংকৃষ্টিত প্ৰতিবিম্ব। বিবৰ্তিত হ'বৰ কাৰণে যদিহে প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ তুলনাত ডাঙৰ হয় তেন্তে সেই প্ৰতিবিম্বক আমি কওঁ বিবৰ্ধিত প্ৰতিবিম্ব বুলি, আৰু যদিহে লক্ষ্যবস্তুৰ আকাৰতকৈ প্ৰতিবিম্বৰ আকাৰ সৰু হয় তেন্তে তেনে প্ৰতিবিম্বক আমি কওঁ সংকুচিত প্ৰতিবিম্ব বুলি। মই ভাবো ইমানখিনিলৈকে তোমালোকে বুজি পাইছা। তেন্তে আমি এতিয়া সেই ৰশ্মি চিত্ৰসমূহলৈ যাওঁ। চিত্ৰত তোমালোকে কেইটামান অৱতল দাপোনে গঠন কৰা প্ৰতিবিম্ব দেখিবলৈ পাইছা। প্ৰতিবিম্বৰ প্ৰথমটো হৈছে যদিহে আমি লক্ষ্যবস্তুটো অসীম দূৰত্বত ৰাখোঁ, অৰ্থাৎ ভাঁজকেন্দ্ৰৰ পৰা বহুত দূৰত্বত অসীম দূৰত্বত ৰাখোঁ, তেন্তে অৱতল দাপোনখনত কি ধৰণৰ প্ৰতিবিম্ব গঠন হয় সেই বিষয়ে দেখুওৱা হৈছে। চিত্ৰটো ভালকৈ চোৱা, চিত্ৰ A। ইয়াত কি হৈছে যে অসীম দূৰত্বৰ যেতিয়া আমি লক্ষ্যবস্তুটো ৰাখিলো তেতিয়া সেই লক্ষ্যবস্তুটোৰ পৰা অহা পোহৰ ৰশ্মি দাপোনখনত প্ৰতিফলিত হৈ ফোকাছৰ মাজেৰে গতি কৰিছে। যি ধৰণে আমি ৰশ্মি চিত্ৰ অংকনৰ নিয়মসমূহ পঢ়িছিলো, তোমালোকে আগৰ ভিডিঅ'টো অকণমান চাই ল'বা। পঢ়িছিলো যে যিখিনি ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে সেইখিনি ৰশ্মি প্ৰতিফলনৰ পিছত ফোকাছৰ মাজেৰে গতি কৰে। তেতিয়া ইয়াতো আমি সেইটোৱে দেখিবলৈ পাইছো যে AB লক্ষ্যবস্তুটোৰ পৰা যিখিনি ৰশ্মি ওলাই আহিছে সেইখিনি প্ৰতিফলনৰ পিছত ফোকাছৰ মাজেৰে গতি কৰিছে। আৰু সেইবাবে অৱতল দাপোন এখনত যেতিয়া অসীম দূৰত্বত লক্ষ্যবস্তু এটা ৰখা হয় তেন্তে ইয়াৰ প্ৰতিবিম্বৰ স্থান হৈছে ফোকাছত। প্ৰতিবিম্বৰ আকাৰ অতি সংকুচিত, অৰ্থাৎ বিন্দু আকাৰৰ, যিহেতু আমি দেখিবলৈ পাইছো যে ইয়াত প্ৰতিবিম্ব প্ৰায় নেদেখি ফোকাছত গঠন হোৱা প্ৰতিবিম্বটো, আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হৈছে সৎ, যিহেতু দাপোনখনৰ সন্মুখত প্ৰতিবিম্বটো গঠন হৈছে, আৰু ওলোটা, অৰ্থাৎ মুখ্য অক্ষৰ তলৰ ফালে প্ৰতিবিম্বটো গঠন হৈছে। এইবাৰ আহা B লৈ।
বিত দেখুওৱা হৈছে যদিহে কোনোবা এটা লক্ষ্য বস্তু চিৰ বাহিৰত থাকে অৰ্থাৎ ভাঁজ কেন্দ্ৰৰ পৰা অকমান দূৰত্বত থাকে ভাঁজ কেন্দ্ৰৰ বাহিৰত থাকে তেতিয়া আমি দেখিবলৈ পাইছো যে এৰ পৰা ওলোৱা ৰশ্মিদ্বয় প্ৰথম ৰশ্মিডাল মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱাৰ বাবে সি প্ৰতিফলনৰ পিছত ফোকাছৰ মাজেৰে গৈছে আৰু আনডাল ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে গৈ আকৌ পুনৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে উভতি আহিছে আৰু এই ৰশ্মিদ্বয়ে যেতিয়া কটাকটি কৰিছে সেই কটাকটি কৰা বিন্দুটোতে আমি a ডেশ b ডেশ প্ৰতিবিম্বটো পাইছো এটা প্ৰতিবিম্বটো যেহেতু দাপোনৰ সন্মুখত গঠন হৈছে সেইকাৰণে হেতু এটা হট প্ৰতিবিম্ব যেহেতু মুখ্য অক্ষৰ তলৰ ফালে গঠন হৈছে সেইকাৰণে প্ৰতিবিম্বটোৰ প্ৰকৃতি উলুটা আৰু আমি চিত্ৰটোৰ পৰাই দেখিবলৈ পাইছো যে লক্ষ্য বস্তুৰ আকাৰ অৰ্থাৎ এবিৰ আকাৰ যিমান আছিল তাতকৈ a ডেশ b ডেশৰ আকাৰ সৰু সেইবাবে আমি ক'ব পাৰো যে যদিহে কোনো এক লক্ষ্য বস্তু চিৰ বাহিৰত ৰখা হয় অৱতল দাপোন এখনৰ সন্মুখত তেতিয়াহলে লক্ষ্য বস্তুটোৰ প্ৰতিবিম্বটো গঠন হ'ব ফোকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত প্ৰতিবিম্বটোৰ আকাৰ হ'ব সংকুচিত অৰ্থাৎ লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বৰ আকাৰটো সৰু আৰু ইয়াৰ প্ৰকৃতি হ'ব হট আৰু ওলোটা ঠিক তেনেদৰে এবাৰ চিত্ৰ চি লৈ চোৱা চিত আমি এটা লক্ষ্য বস্তু ৰাখিছিলো ভাঁজ কেন্দ্ৰত তেতিয়া ইয়াৰ মাজেৰে যোৱা ৰশ্মিসমূহ এডাল মুখ্য অক্ষৰ সমান্তৰালকৈ গৈ ফোকাছৰ মাজেৰে গৈছে আৰু আনডাল ফোকাছৰ মাজেৰে যোৱাৰ বাবে প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ গৈছে আৰু এইদৰে যোৱা ৰশ্মি দুডালে পুনৰ ভাঁজ কেন্দ্ৰতে গৈ কটাকটি কৰিছে আৰু আমি ভাঁজ কেন্দ্ৰতে প্ৰতিবিম্ব পাইছো এই প্ৰতিবিম্বটোৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সৈতে সমান ইয়াৰ প্ৰকৃতি হট আৰু ওলোটা দিত আমি লক্ষ্য বস্তুটো পুনৰ ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজৰ যিকোনো এটা বিন্দুত ৰাখিছো এইদৰে ৰাখোতে এবি প্ৰতিবিম্বৰ পৰা যোৱা ৰশ্মিদ্বয় প্ৰতিফলনৰ পিছত এডাল ৰশ্মি ফোকাছৰ মাজেৰে গৈছে আৰু আনডাল ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে গৈ পুনৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে উভতি আহিছে আৰু এই ৰশ্মি দুডালে চিৰ বাহিৰৰ যিকোনো এটা জেগাত কটাকটি কৰিছে চিৰ পৰা আঁতৰত অৰ্থাৎ ভাঁজ কেন্দ্ৰৰ পৰা আঁতৰত কোনো এটা বিন্দুত কটাকটি কৰিছে আৰু সেই কটাকটি কৰা বিন্দুটোতে আমি a ডেশ b ডেশ প্ৰতিবিম্বটো পাইছো এইবাৰ প্ৰতিবিম্বটোৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত ডাঙৰ সেইবাবে আমি এই প্ৰতিবিম্বক বিৱৰ্তিত প্ৰতিবিম্ব বুলি ক'ম আৰু পুনৰবাৰ প্ৰতিবিম্বটো দাপোনৰ সন্মুখত গঠন হৈছে সেইবাবে সি হট প্ৰতিবিম্ব আৰু মুখ্য অক্ষৰ তলৰ ফালে গঠন হোৱাৰ বাবে সি প্ৰতিবিম্বটোৰ প্ৰকৃতি হট আৰু ওলোটা তাৰ পিছৰবাৰ আমি চাম যদিহে কোনোবা এটা লক্ষ্য বস্তু ফোকাছতে ৰখা হয় যেটো আমি মুখ্য ফোকাছ পাইছিলো তাতেই ৰখা হয় চিত্ৰ ই দেখুওৱা হৈছে ৰশ্মি দুডাল যিডাল ৰশ্মি এই লক্ষ্য বস্তুৰ পৰা ওলাই যোৱা বুলি ধৰা হয় এই ৰশ্মি দুডালে অসীমত ক'বাত কটাকটি কৰিবগৈ আৰু যেহেতু ৰশ্মি দুডালে অসীমত ক'বাত কটাকটি কৰিবগৈ গতিকে আমি চিত্ৰটোৰ পৰাই ক'ব পাৰো যে য'ত কটাকটি কৰিব আৰু য'ত লক্ষ্য বস্তুৰ গঠন হ'ব তাৰ স্থান বহুত দূৰত হোৱাৰ বাবে লক্ষ্য বস্তুৰ আকাৰৰ তুলনাত প্ৰতিবিম্বৰ আকাৰ যথেষ্ট ডাঙৰ হ'ব আৰু প্ৰতিবিম্বৰ প্ৰকৃতি হট আৰু ওলোটা হ'ব সেইদৰে চিত্ৰ F-ৰ ক্ষেত্ৰত আমি কি দেখিছো যে যদিহে লক্ষ্য বস্তু এটা ফোকাছ আৰু দাপোনখনৰ মেৰুৰ মাজত ৰখা হয় ফোকাছ আৰু দাপোনখনৰ মেৰুৰ মাজত যদি আমি কোনোবা এটা লক্ষ্য বস্তু ৰাখো লক্ষ্য বস্তুটোৰ পৰা যোৱা ৰশ্মিসমূহে প্ৰতিফলনৰ পিছত প্ৰকৃততে কোনো জেগাত কটাকটি নকৰেগে সেইবাবে ইয়াত দেখিছো আমি এৰ পৰা ওলাই অহা ৰশ্মিসমূহে ক'তো প্ৰকৃততে কটাকটি কৰা নাই সেইবাবে এই ৰশ্মিসমূহক যদি আমি পিছফালে বহাই দিওঁ চিত্ৰত যিদৰে দেখুওৱা হৈছে যদি আমি পিছফালে বহাই দিওঁ তেতিয়া এই ৰশ্মিসমূহে কোনো এটা জেগাত অপাতভাৱে কটাকটি কৰিব আৰু সেই বিন্দুটোতে আমি প্ৰতিবিম্বৰ গঠন হৈছে বুলি ধৰিম দাপোনখনৰ পিছফালে কোনো এটা জেগাত কটাকটি কৰা যেন লাগিব এই ৰশ্মিসমূহক যদি আমি বহাই দিওঁ তেনে সেই বিন্দুটোত গঠন হোৱা প্ৰতিবিম্বটোকে এবি লক্ষ্য বস্তুৰ প্ৰতিবিম্ব বুলি লোৱা হ'ব বাকীখিনি ৰশ্মি চিত্ৰৰ লগত এই ৰশ্মি চিত্ৰটো অকণ পৃথক কিয়নো বাকীখিনিত
সকলো প্ৰতিবিম্ব দাপোনখনৰ সন্মুখত গঠন হৈছিল, কিন্তু ইয়াত দাপোনখনৰ পিছফালে গঠন হৈছে। এইদৰে দাপোনখনৰ পিছফালে গঠন হোৱা প্ৰতিবিম্ববোৰক আমি অসৎ প্ৰতিবিম্ব বুলি কওঁ। ইয়াৰ পৰা আমি দেখিবলৈ পালো যে অৱতল দাপোনত কেৱল মাত্ৰ এটা পইণ্টত অসৎ প্ৰতিবিম্ব গঠন হয় আৰু বাকী আন সকলো জেগাতে অৱতল দাপোনখনে সৎ প্ৰতিবিম্ব গঠন কৰে। এইবাৰ চাওঁ আমি উত্তল দাপোনত কিদৰে প্ৰতিবিম্ব গঠন হয়। উত্তল দাপোনত গঠন হোৱা প্ৰতিবিম্ব দুটাই প্ৰকাৰ পোৱা যায়। এটা হৈছে যদিহে আমি লক্ষ্যবস্তু এটা অসীম দূৰত্বত ৰাখোঁ আৰু যদিহে অসীম দূৰত্ব আৰু দাপোনখনৰ মেৰুৰ মাজৰ যিকোনো জেগাত ৰাখোঁ। এতিয়া আমি চাওঁ, যদিহে লক্ষ্যবস্তুটো অসীম দূৰত্বত ৰাখোঁ তেন্তে আমি দেখিবলৈ পাম যে ইয়াৰ পৰা ওলাই যোৱা ৰশ্মি কেইডাল প্ৰতিফলনৰ পিছত ক'তো প্ৰকৃততে কটাকটি কৰা নাই। সেইবাবে এই ৰশ্মি কেইডালক যেতিয়া আমি পিছফালে বহাই দিম তেতিয়া এই ৰশ্মি কেইডালে গৈ দাপোনখনৰ ফোকাছ বিন্দুত কটাকটি কৰেগৈ। ইয়াৰ পৰা আমি বুজিব পাৰিম যে যদিহে উত্তল দাপোন এখনৰ ক্ষেত্ৰত লক্ষ্যবস্তুটো আমি অসীম দূৰত্বত ৰাখোঁ তেন্তে ইয়াৰ প্ৰতিবিম্বটো ফোকাছ বিন্দু গঠন হয়। প্ৰতিবিম্বৰ আকাৰ সংকুচিত, প্ৰতিবিম্বৰ প্ৰকৃতি অসৎ আৰু থিয়। এবাৰ আমি চাওঁ উত্তল দাপোনত গঠন হোৱা আনটো প্ৰতিবিম্ব, অৰ্থাৎ লক্ষ্যবস্তু এটা যদি অসীম দূৰত্ব আৰু মেৰুৰ মাজৰ যিকোনো এটা জেগাত ৰখা হয়, সেই লক্ষ্যবস্তুটো আমি হয়তো এইখিনিতো ৰাখিব পাৰোঁ, নহ'লে আমি ইয়াতো ৰাখিব পাৰোঁ বা মেৰুৰ ওচৰে পাজৰে যিকোনো জেগাত আমি ৰাখিব পাৰোঁ। তেনে কৰিলে লক্ষ্যবস্তুটোৰ পৰা যোৱা ৰশ্মি কেইডালে প্ৰকৃততে ক'তো কটাকটি নকৰিব আৰু ফলত সেই ৰশ্মি কেইডালক যেতিয়া পিছফালে বহাই দিয়া হ'ব তেতিয়া এই ৰশ্মি কেইডালে ফোকাছৰ আগৰ কোনো এটা বিন্দুত কটাকটি কৰা দেখিবলৈ পোৱা যায় আৰু এই কটাকটি কৰা বিন্দুটোতে লক্ষ্যবস্তুটোৰ প্ৰতিবিম্বটো গঠন হ'ব। যিহেতু প্ৰতিবিম্বটো দাপোনৰ পিছফালে গঠন হৈছে সেইবাবে প্ৰতিবিম্বটো অসৎ হয়। যিহেতু প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰতকৈ সৰু সেইকাৰণে ই সংকুচিত প্ৰতিবিম্ব আৰু লগতে প্ৰতিবিম্বটো মুখ্য অক্ষৰ ওপৰৰ ফালে থকা বাবে এই প্ৰতিবিম্বটো এটা থিয় প্ৰতিবিম্ব। গতিকে আমি দেখিবলৈ পালো উত্তল দাপোনত গঠন হোৱা প্ৰতিবিম্বসমূহ অসৎ প্ৰকৃতিৰ আৰু থিয়, লগতে আকাৰত লক্ষ্যবস্তুৰ তুলনাত সৰু। আৰু এই দুটা ৰশ্মি চিত্ৰ বা অৱতল দাপোনে গঠন কৰা ৰশ্মি চিত্ৰ আৰু উত্তল দাপোনে গঠন কৰা ৰশ্মি চিত্ৰসমূহ আমি চাই পেলাই ক'ব পাৰিম যে যিবোৰ প্ৰতিবিম্ব অসৎ প্ৰকৃতিৰ হয় সেই প্ৰতিবিম্বসমূহ সদায় থিয় হয় আৰু যিবোৰ প্ৰতিবিম্ব সৎ প্ৰকৃতিৰ হয় সেই প্ৰতিবিম্ববোৰ সদায় ওলোটা হয়। তেন্তে আমাৰ দাপোনে গঠন কৰা ৰশ্মি চিত্ৰ ইমানখিনিলৈকে আছিল। ইয়াৰ পিছত আমি চাম যে এই উত্তল দাপোন বা অৱতল দাপোনসমূহনো কি কামত ব্যৱহাৰ কৰা হয়। অৱতল দাপোনৰ ব্যৱহাৰ। আমি দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত অৱতল দাপোনসমূহ ব্যৱহাৰ কৰোঁ। যেনে সাধাৰণতে টৰ্চ লাইট বা চাৰ্চ লাইট, গাড়ীৰ হেডলাইটত এই দাপোনসমূহ ব্যৱহাৰ কৰা হয়। দাঢ়ি খুৰোৱা দাপোন হিচাপে প্ৰায় এইবিলাক ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ হৈছে অৱতল দাপোনে মুখমণ্ডলৰ এটা ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে। ইয়াৰ উপৰিও দন্ত চিকিৎসকসকলে ৰোগীৰ দাঁতৰ প্ৰতিবিম্ব ডাঙৰকৈ প্ৰত্যক্ষ কৰিবলৈ অৱতল দাপোন ব্যৱহাৰ কৰে। আৰু সৌৰ তাঁতীত সূৰ্যৰ পোহৰ কেন্দ্ৰীভূত কৰি তাপ উৎপন্ন কৰিবলৈও আমি অৱতল দাপোন ব্যৱহাৰ কৰোঁ। ইয়াৰ পিছত আমি চাম উত্তল দাপোনৰ ব্যৱহাৰসমূহ। উত্তল দাপোনৰ ঠিক সেইদৰে কেইবাটাও ব্যৱহাৰ আছে। এক নম্বৰতে হৈছে গাড়ীৰ যিখিনি দাপোন আমি পিছফালৈ চাবলৈ ব্যৱহাৰ কৰোঁ। আমাৰ গাড়ী এখনৰ সন্মুখত দুখন দাপোন থাকে, সেই দাপোন কেইখনত উত্তল দাপোন ব্যৱহাৰ কৰা হয়। ইয়াৰ কাৰণ হৈছে আমি দেখিবলৈ পাইছিলোঁ যে উত্তল দাপোনে লক্ষ্যবস্তুৰ তুলনাত সৰু প্ৰতিবিম্ব গঠন কৰে। সেইবাবে উত্তল দাপোন এখনত এখন ডাঙৰ ক্ষেত্ৰৰ প্ৰতিবিম্ব গঠন হ'ব পাৰে আৰু সেইবাবে গাড়ীৰ পিছফালৈ চোৱা দাপোন হিচাপে আমি উত্তল দাপোনখন ব্যৱহাৰ কৰোঁ, যাতে আমি বেছি জেগাৰ বা বেছি ঠাইৰ আমি দাপোনখনত দেখোঁ আৰু দূৰণিৰ পৰা অহা গাড়ীসমূহো আমি দেখিবলৈ পাওঁ। তেন্তে এয়াই আছিলে দুইখন দাপোনৰ ব্যৱহাৰ। এতিয়া আমি চাম দাপোনৰ ফৰ্মুলা।
যেনেকৈ আমি দাপোন এখনৰ ৰশ্মি চিত্ৰ কিছুমান অংকন কৰিবলগীয়া হ'ব এই পাঠটোত, তেনেকৈ আমি দাপোনৰ লগত জড়িত কিছুমান অংকও কৰিবলগীয়া হ'ব। আৰু সেই অংকখিনি কৰিবৰ কাৰণে আমি এটা সূত্ৰ ব্যৱহাৰ কৰোঁ, সেইটো হৈছে 1/v + 1/u = 1/f। ইয়াত ভিয়ে আমাক দিয়ে দাপোনখনত প্ৰতিবিম্বটোৰ অৱস্থান আৰু ইউৱে আমাক দিয়ে দাপোনখনত লক্ষ্যবস্তুটোৰ অৱস্থান। এই চিত্ৰটো চালে দাপোনখনত যেতিয়া আমি লক্ষ্যবস্তুৰ অৱস্থান বুলি কওঁ, দাপোনখনৰ যিটো মেৰু সেই মেৰুৰ পৰা লক্ষ্যবস্তুটোৰ দূৰত্বটোকে দাপোনৰ লক্ষ্যবস্তুৰ অৱস্থান বুলি কোৱা হয়। আনহাতে দাপোনখনৰ যিটো মেৰু সেই মেৰুৰ পৰা প্ৰতিবিম্বৰ যিটো দূৰত্ব সেই দূৰত্বটোকে দাপোনখনত প্ৰতিবিম্বটোৰ অৱস্থান বুলি কোৱা হয়। ঠিক আছে নে? যদি আমাক কোৱা হয় কোনোবা উদাহৰণত যে দাপোনখনত লক্ষ্যবস্তুটো 5 সেন্টিমিটাৰ দূৰত্বত আছে, তেতিয়া আমি কি বুজিম যে সেই লক্ষ্যবস্তুটো দাপোনখনৰ মেৰুৰ পৰা 5 সেন্টিমিটাৰ দূৰত্বত আছে। অৰ্থাৎ ইউৰ মান আমি কি বহাব পাৰিম? 5 সেন্টিমিটাৰ বহাব পাৰিম। ঠিক আছে নে? ইয়াৰ পিছত আহিব আমাৰ বিবৰ্ধন। বিবৰ্ধন বুলি ক'লে আমি কোনোবা এটা লক্ষ্যবস্তু আৰু তাৰ কাৰণে সৃষ্টি হোৱা প্ৰতিবিম্বটোৰ আমি তুলনা এটা কৰোঁ। অৰ্থাৎ লক্ষ্যবস্তুৰ তুলনাত প্ৰতিবিম্বটো কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু সেই মানটো আমাক বিবৰ্ধনে দিয়ে। ইয়াৰ বিবৰ্ধনক আমি এমৰে বুজাওঁ আৰু ইয়াৰ সূত্ৰটো হৈছে m = h'/h। h' হৈছে প্ৰতিবিম্বটোৰ উচ্চতা আৰু h হৈছে লক্ষ্যবস্তুটোৰ উচ্চতা। এইখিনিতে এইটো হৈছে বিবৰ্ধনৰ সূত্ৰ। এইখিনিতে অকণমান সৰু ভুল এটা হৈ গ'ল যে বিবৰ্ধনৰ সূত্ৰটো হৈছে m = h'/h বা এইটোক আমি m = -p/u বুলিও লিখিব পাৰোঁ। আৰু এই স্লাইডখনত মই মাইনাছ চিহ্ন দিবলৈ থাকি গ'ল। এইখিনিতে আহিব -p/u অৰ্থাৎ m = -v/u। এইটো বিবৰ্ধনৰ সূত্ৰ। এইখিনিতে এটা মন কৰিবলগীয়া কথা যে কোনোবা এখন দাপোনত যেতিয়া সৎ প্ৰতিবিম্ব গঠন হ'ব তেন্তে তাৰ বিবৰ্ধনৰ মানটো হ'ব ঋণাত্মক, আৰু যদিহে অসৎ প্ৰতিবিম্ব গঠন হয় তেন্তে তাৰ বিবৰ্ধনৰ মানটো হ'ব ধনাত্মক। এতিয়া আমি চাওঁ সাইন কনভেনশনস অফ স্ফেৰিকেল মিৰৰ। অৰ্থাৎ আমি যে এইখিনি ইউ ভি বা এম এইখিনি পাইছিলোঁ, সেইখিনিৰ আগত আমি ধনাত্মক বা ঋণাত্মক চিন ব্যৱহাৰ কৰিব লাগে। আৰু প্ৰতিবিম্বটো কোনফালে গঠন হ'লে তাৰ আগত ধনাত্মক চিনডাল বহিব বা কোনফালে গঠন হ'লে মাইনাছ চিনডাল বহিব সেই বিষয়ে আমি চাম। প্ৰথমতে কি লিখা আছে? All the distance are measured from the pole of the mirror as the origin. সেইটো আমি এইমাত্ৰ বুজিলোঁ যে আমি যিমানখিনি দূৰত্ব জুখিম সেইটো সদায় মেৰুৰ পৰাই জুখিম, লাগিলে সেইটো লক্ষ্যবস্তুৰ অৱস্থানেই হওক বা প্ৰতিবিম্বৰ অৱস্থানেই হওক। 2 নম্বৰতে আছে distance measured in the direction of incident rays are taken as positive. এতিয়া ইয়াত কোৱা হৈছে যে যিখিনি দূৰত্ব আমি আপতিত ৰশ্মিডালৰ দিশত জুখিম সেইখিনি ধনাত্মক হ'ব আৰু যিখিনি তাৰ বিপৰীত দিশত জুখিম সেইখিনি ঋণাত্মক হ'ব। বা সহজ অৰ্থত ক'বলৈ গ'লে আমাৰ যোনটো মেৰু আছে, মেৰুৰ পৰা সোঁফালে আমি যিমানখিনি দূৰত্ব জুখিম সেইখিনি সব ধনাত্মক হ'ব, আৰু মেৰুৰ পৰা বাওঁফালে আমি যিখিনি দূৰত্ব জুখিম সেইখিনি সব ঋণাত্মক হ'ব। এইখন হৈছে অৱতল দাপোন। অৱতল দাপোনখনৰ ক্ষেত্ৰত কি হৈছে যে আমাৰ লক্ষ্যবস্তুটো আছে পিৰ বাওঁ দিশে। যিহেতু লক্ষ্যবস্তুটো পিৰ বাওঁ দিশে আছে, গতিকে যেতিয়া আমি ইয়াত লক্ষ্যবস্তুৰ অৱস্থান ইউ লিখিম, গতিকে ইউৰ মানটো লিখাৰ আগতে আমি এডাল নিগেটিভ চাইনৰ তাত ব্যৱহাৰ কৰিম, তাৰপিছতহে ইউৰ মানটো লিখিম। ঠিক সেইদৰে আমি ইয়াত দেখিছোঁ যে প্ৰতিবিম্বটো দাপোনখনৰ সন্মুখত আছে, অৰ্থাৎ পিৰ বাওঁ দিশে আছে। সেইকাৰণে যেতিয়া আমি ভিৰ মান লিখিম তেতিয়াও তাৰ আগত আমি এডাল মাইনাছ চিন ব্যৱহাৰ কৰিম। কিন্তু উত্তল দাপোনৰ ক্ষেত্ৰত তেনে নহয়। দাপোনৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে যিখিনি লক্ষ্যবস্তু আছিল সেইখিনি মেৰুৰ বাওঁ দিশে আছিলে, গতিকে সেইখিনি আগত ঋণাত্মক চিহ্নলে আহিব। কিন্তু যিখিনি প্ৰতিবিম্ব গঠন হৈছিলে সেইখিনি দাপোনৰ পিছফালে আছিলে, অৰ্থাৎ মেৰুৰ পৰা
সোঁহাতে আছিলে সেই কাৰণে যেতিয়া উত্তল দাপোনৰ ক্ষেত্ৰত আমি প্ৰতিবিম্বৰ অৱস্থান উলিয়াও তেতিয়া তাৰ আগত সদায় ধনাত্মক চিহ্নডাল আহে ঠিক সেইদৰে যদিহে প্ৰতিবিম্ব বা লক্ষ্যবস্তুটো এই মুখ্য অক্ষৰ ওপৰ ফালে থাকে তেতিয়াহ'লে তাৰ উচ্চতাক আমি ধনাত্মক বুলি ধৰো যেনেকৈ ইয়াত দেখুওৱা হৈছে AB টো ক'ত আছে মুখ্য অক্ষৰ ওপৰ ফালে আছে গতিকে তাৰ যেতিয়া আমি উচ্চতা লিখিম H লিখিম তাৰ আগত আমি ধনাত্মক চিহ্নডাল ব্যৱহাৰ কৰিম যেতিয়া আমি H লিখিম তাৰ আগত আমি পজিটিভ চিহ্নডাল ব্যৱহাৰ কৰিম আৰু কিন্তু যদিহে কেনেবাকৈ প্ৰতিবিম্বটো মুখ্য অক্ষৰ তল ফালে গঠন হয় তেতিয়াহ'লে আমি H ডেছৰ যেতিয়া মানটো লিখিম H ডেছৰ মানটো লিখোতে তাৰ আগত আমি ঋণাত্মক চিহ্নডাল ব্যৱহাৰ কৰিম আৰু যদিহে এইটো ওপৰ ফালে থাকে তেন্তে তাৰ আগত আমি ধনাত্মক চিহ্নডাল ব্যৱহাৰ কৰিম এইখিনিয়ে আছিল আমি কি ধৰণৰ চিহ্ন ব্যৱহাৰ কৰিম সেইখিনিৰ বিষয়ে এতিয়া আমি অংকখিনিলৈ যাওঁ আৰু এইখিনিতে এটা কথা উত্তল দাপোনৰ ক্ষেত্ৰত কি হয় যে ফোকাস আৰু ভাঁজ কেন্দ্ৰ দুইটাই দাপোনখনৰ পিছফালে থাকে সেই কাৰণে ফোকাস আৰু ভাঁজ কেন্দ্ৰৰ মানৰ আগত আমি ধনাত্মক চিহ্নডাল ব্যৱহাৰ কৰিম কিন্তু অৱতল দাপোনৰ ক্ষেত্ৰত কি হয় ফোকাস আৰু ভাঁজ কেন্দ্ৰ দুয়োটাই দাপোনখনৰ সন্মুখত থাকে আৰু সেই কাৰণে যেতিয়া আমি ফোকাস আৰু ভাঁজ কেন্দ্ৰৰ কথা লিখিম তাৰ আগত আমি নেগেটিভ চিহ্নডাল ব্যৱহাৰ কৰিম এতিয়া আছে উদাহৰণ প্ৰথমতে আমাৰ প্ৰশ্নটোত কি দিয়া হৈছে যে find the focal length of a convex mirror whose radius of curvature is 32 cm কোনবা এখন দাপোনৰ উত্তল দাপোনৰ যদি ভাঁজ ব্যাসাৰ্ধ অৰ্থাৎ r ৰ মান 32 দিয়া থাকে তেন্তে তাৰ ফোকাস দৈৰ্ঘ্য অৰ্থাৎ স্মল f উলিয়াব দিছে আমি এইটো সূত্ৰ পাইছিলো r = twice f আগৰ ভিডিওটো চালে তোমালোকে গম পাবা গতিকে এই সূত্ৰটো ব্যৱহাৰ কৰি আমি f ৰ মান ইয়াৰ পৰা উলিয়াব পাৰো আৰু সেই সূত্ৰটো ব্যৱহাৰ কৰি যেতিয়া আমি r ৰ মান বহালো তেন্তে আমি পালো যে সেই দাপোনখনৰ যিখন দাপোনৰ ভাঁজ ব্যাসাৰ্ধ 32 আছিল তাৰ ফোকাস দৈৰ্ঘ্য হ'ব 16 সেন্টিমিটাৰ এতিয়া আমি দ্বিতীয় উদাহৰণটো চাওঁ যেটোৰ বিষয়ে আমি এইমাত্ৰ পঢ়িছিলো উদাহৰণটো কি আছে যে এখন উত্তল দাপোনৰ সন্মুখত যদি 5 সেন্টিমিটাৰ আঁতৰত এটা লক্ষ্যবস্তু থোৱা হয় তেতিয়াহ'লে তাৰ বাবে গঠন হোৱা যেটো ইমেজ সেই ইমেজটোৰ বা যেটো প্ৰতিবিম্ব গঠন হ'ব তাৰ অৱস্থান প্ৰকৃতি আৰু সাইজ বা আকাৰ উলিয়াব দিছে আৰু লগতে আমাক দি থোৱা হৈছে যে যিখন উত্তল দাপোনৰ কথা কোৱা হৈছে তাৰ ৰেডিয়াস অফ কাৰ্ভেচাৰ অৰ্থাৎ ভাঁজ ব্যাসাৰ্ধ হৈছে 3 মিটাৰ এতিয়া আমি জানো যে উত্তল দাপোন এখনৰ কাৰণে যেহেতু ফোকাস ভাঁজ কেন্দ্ৰ এই গোটেইখিনি মেৰুৰ পৰা সোঁহাতে থাকে সেই কাৰণে তাৰ যেটো r ৰ মান তাৰ আগত আমি প্লাস চিহ্নডাল ব্যৱহাৰ কৰিলো আৰু যেহেতু লক্ষ্যবস্তুৰ অৱস্থানটো সদায় মেৰুৰ পৰা বাওঁহাতে থাকে সেই কাৰণে u ৰ মানটোৰ আগত আমি মাইনাস চিহ্নডাল ব্যৱহাৰ কৰিলো এতিয়া দাপোনৰ সূত্ৰটো মনত পেলোৱাচোন তাত আমি কি পাইছিলো 1/u + 1/v = 1/f আমি এইটো সূত্ৰহে পাইছিলো তাত কতো r ৰ মান দিয়া হোৱা নাছিল r ৰ স্থান নাছিল মানে সেই কাৰণে আমি কি কৰিব লাগিব যেটো আমাৰ r ৰ মান দি থোৱা আছে তাৰ পৰা আমি r = twice f এই সূত্ৰটো ব্যৱহাৰ কৰি পেলাই আমি f ৰ মানটো প্ৰথমতে উলিয়াই ল'ব লাগিব আৰু যেতিয়া আমি f ৰ মানটো পাম তেতিয়া সেই 1/u আৰু 1/f যেতিয়া আমি তাত ভ্যালু পুট কৰিম f আৰু u ৰ ঠাইত তেতিয়া আমি গৈ পেলাই v ৰ মানটো পাম এইদৰে পুট কৰোতে আমি কি পালো 1/v ৰ মানটো আমি পাইছিলো 6.5/7.5 কিন্তু আমাক 1/v নালাগে আমাক লাগে v ৰ মান সেই কাৰণে যেতিয়া এটো আমি উল্টা কৰি দিলো এই ভগ্নাংশটো আমি উল্টাই দিলো 7.5 বা 7.5/6.5 কৰি দিলো তেতিয়া আমি প্ৰকৃততে যোনটো v ৰ মান এটা আমি পাই গলো আৰু যেহেতু এটো এখন উত্তল দাপোন আছিল সেই কাৰণে ইয়াত আমি v ৰ মানটো পজিটিভ পাইছো কাৰণ উত্তল দাপোনৰ কাৰণে সকলো প্ৰতিবিম্ব অসৎ হয় আৰু অসৎ প্ৰতিবিম্বৰ কাৰণে আমি ধনাত্মক চিহ্নডাল ব্যৱহাৰ কৰো এইখিনিলৈকে আমি পালো প্ৰতিবিম্বটোৰ অৱস্থান হ'ল 1.15 মিটাৰ যেহেতু প্লাস চিহ্ন আছে গতিকে আমি জানিলো যে তাৰ প্ৰকৃতি অসৎ আৰু থিয় অসৎ প্ৰতিবিম্ব সদায় থিয় হয় গতিকে অসৎ আৰু থিয় তাৰ আমি পালো এতিয়া আমি চাব লাগিব যে প্ৰতিবিম্বটোৰ আকাৰ আমি কোপা চাব পাৰিম আমি বিবৰ্ধনৰ পৰা চাব পাৰিম যে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ কিমান গুণ সৰু বা কিমান গুণ ডাঙৰ
যিহেতু এখন উত্তল দাপোণত গঠন হৈছিল গতিকে আমি এটা কথা জানো যে উত্তল দাপোণত লক্ষ্য বস্তুৰ তুলনাত সৰু প্ৰতিবিম্ব গঠন হয় এতিয়া আমি চাম যে কিমান গুণ সৰু তো তাৰ কাৰণে আমি m ৰ মান ললো সূত্ৰটোত পাইছিলো আমি m = -v/u সেইখিনি মান বহালে আমি পাই যাম যে m = +0.23 অৰ্থাৎ আমি কি গম পালো যে যেটো প্ৰতিবিম্ব গঠন হ'ল প্ৰতিবিম্বটো আছিল অসৎ থিয় সৰু আকাৰত সৰু আৰু কিমান গুণ সৰু হেতু হৈছে 0.23 গুণ সৰু এটো কিতাপৰ পৰা মই এটা উদাহৰণ লৈ লৈছিলো এনেকে আৰু কিতাপত আৰু কেইটামান উদাহৰণ আছে লগতে অনুশীলনীটো এই সূত্ৰটো ব্যৱহাৰ কৰি কেইবাটাও প্ৰশ্ন সমাধান কৰিবলৈ পাবা তোমালোকে সেইখিনি কৰি চাবা কৰি চালে তোমালোকে গোটেই কথাখিনি ভালদৰে বুজি পাবা আশা কৰো তোমালোকে ভিডিওটো বুজি পাইছা আৰু ভিডিওটো ইমানেই আছিলে ইয়াৰ পিছত যেটো পিছৰ অংশটো আহিব পিছৰ ভিডিওটো তাত আমি লেন্সৰ বিষয়ে পঢ়িম আৰু প্ৰতিসৰণৰ বিষয়ে পঢ়িম